কি ভাব লাগি হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে মিকু আৰু অৰ্ণৱৰ মাকেও অৰ্ণৱৰ কথা চিন্তা কৰি বৰকৈ ভাগি পৰে আৰু যি প্ৰকাৰে হ'লেও অভিক অৰ্ণৱক থানাৰ পৰা মোকলাই আনিবলৈ মাকে কান্দি কান্দি কয়। এতিয়া বাৰু অভিয়ে দেউতাকৰ অনুমতিৰ অবিহনে অৰ্ণৱক মোকলাই ঘৰলৈ অনাটো সম্ভৱ হ'বনে? আৰু ইফালে আকৌ ৰিয়া আৰু মাকে অৰ্ণৱক কেনেকৈ 20 বছৰমান জেল খুৱাব পাৰে তাৰ বাবে প্লেনিং কৰাৰ কথা কৈছে। আৰু আনফালে দেৱযানীয়ে অৰ্ণৱক অপেক্ষা কৰি গোটেই ৰাতিটো ৰাস্তাতে শুই থাকে আৰু ৰাতিপুৱা মানুহ এগৰাকীয়ে উঠাই দিয়ে। আৰু আজিৰ খণ্ডটিত দেৱযানীয়ে সেই মানুহগৰাকীক সকলোবোৰ কথা ভাঙি পাতি ক'ব আৰু থাকিবলৈ ঠাই এডোখৰ বিচাৰি মানুহগৰাকীক সহায় বিচাৰিব। এতিয়া বাৰু মানুহগৰাকীয়ে দেৱযানীক সহায় কৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।